নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ মই ঋতুমণি আপোনালোকক স্বাগতম জনাইছোঁ। এইবিলাক কি ধৰিব পাৰিছেনে? এইবিলাক হৈছে কমলা টেঙা। আমি এই কমলা গছৰ পৰা লাগি থকা কমলা টেঙা। এই কমলা টেঙা আজিকালি খুব ওপৰত কেইটামান লাগি আছে। আগৰ দৰে লমালমে কমলা নথকা হ'ল। হয়তো বহুতে দেখিছে, বহুতে নাই দেখা, কিন্তু আমাৰ গাঁৱত আগতে বহুত কমলা আছিলে। এতিয়া দুখৰ বিষয়ে কমলা প্ৰায় কমিয়ে গৈছে। চাহ বাগান হোৱাৰে পৰা আমাৰ গাঁৱৰ কমলাও প্ৰায় নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি। তাৰে দুটামান ছিঙি আনিলোঁ। আজি ওচৰৰ মামী ঘৰত মামীয়ে তাঁত লগাইছে। এয়া মামী হয়, খুব দীঘলকৈ লগাইছে, কেইবাখনো লগাইছে। কি লগাইছে জানেনে? কঁকাল মৰা। আমি মৰাণ মানুহবিলাকে কঁকাল মৰা পিন্ধোঁ। এই কঁকালত মৰা যিখন এইখনে কঁকাল মৰা বুলি কোৱা হয়, কঁকাল মৰা লগাইছে। কমলা ৰঙৰ জোৰ দি পেলাই কঁকাল মৰা লগোৱা হৈছে। সেয়া মামীয়ে বাচি আছে আৰু মই টানিছোঁ। দেখিছেনে? আপোনালোকে বাৰু ওচৰ চুবুৰীয়া এনেকৈ লগ হৈ লগায়নে অকলেকে লগায় জনাবচোন। আমাৰ কিন্তু তাঁত লগালে আমাৰ অকলে বুলি একো চিন্তা নহয়। যাৰ ঘৰতে নহওক ইজনে সিজনে লগ হৈ তাঁত লগোৱা হয়। আমাৰ এইটো ঋতু কিন্তু বহুত ভাল বুলি ক'ব পাৰোঁ। আমি মিলা প্ৰীতিৰে ৩-৪জনী লগ হৈ একেলগে তাঁত লগাওঁ। এনেকৈ দেখিছেনে? এতিয়া গৰম বতৰ, কমলা টেঙা যিহেতু আনি থৈছিলোঁ, কমলা টেঙা একেলগে খাবলৈ ভাল হ'ব বুলি কমলা লৈ আহিলোঁ। এই কমলাখিনি চাওকচোন কি ধুনীয়া ধুনীয়া কেইটামান, কিন্তু ভালদৰে পকা নাই, কেঁচা হৈ আছে। চিমাই কলপাতত নিমখ জলকীয়া লৈ কমলা টেঙা গুচাবলৈ আৰম্ভ কৰিয়ে দিলে। আৰু আমি একেলগে কেইবাজনীও খাম। আৰু ৰ'দত চোতালত বহি এনেকৈ কমলা টেঙা খোৱা জুতিয়ে বেলেগ, নহয়নে বাৰু? আমি কিন্তু এনেকৈ খাই খুব ভাল পাওঁ। জাকে জুমে খালেতো কথাই নাই। এয়া কাটি মেলি তাই ৰেডি কৰিলে আৰু ভাগ কৰি থৈ দিছে চবৰ কাৰণে। আৰু আমিও লগে লগে আহি গ'লোঁ, আহি খোৱাত লাগি গ'লোঁ। এয়া আমি 4জনীয়ে আছিলোঁ। এই ল'ৰা ছোৱালী কেইটামান আছিলে, সেইকেইটা গুচি গ'ল। এনেকৈ খাই বৈ আৰু এইফালে তাঁত লগালোঁ, এইফালে কমলাৰ জুতি ল'লোঁ। কমলা টেঙা অকলে অকলে খোৱা বা ফুটা ফুটা কৰি খোৱা আৰু এনেকৈ লগে ভাগে খোৱা সঁচাকৈ মজাই বেলেগ। খাবচোন বাৰু। এতিয়া ৰবাব টেঙা খোৱা, চকলা টেঙা, কমলা টেঙা, সেইটো টেঙা খোৱা বতৰ। এতিয়া ধাননি পথাৰত নহ'লেও ঘৰতে চোতালত বহি লগে ভাগে এনেকৈ খাই খুব ভাল লাগে। আপোনালোকৰ বাৰু লোভ লাগিছেনে? মোৰ কিন্তু আনে টেঙা খোৱা চাই থাকিলেও খুব লোভ পানী পৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেন্তে। বাই বাই।